Welcome to my channel Little of my channel video kono my channel asile bonhona video video mane aji my video no bana aji no video na ma adhale ke logot thibo adhale ke logot nathake aji jaga ekale sa bahut manhor pa manhor mukor pa hunisu ki jaga nam aji kopala asile thake dekhibole pam boli etu kane samne মা কি কয় এইটো মা বাৰু মেডিকেল যাব ডিব্ৰুগড় এমচিতে যাব এনআই হ'ব বেমাৰ আছে সেইকাৰণে এডমিট কৰা আছে কেইদিনমান দিন সেইকাৰণে বেগে পাতি লৈ লৈছে মাহীটো আছে চাওকচোন 3টা বাজিব ধৰিছে একদম ৰাতিপুৱা হৈ আছে আকৌ এদিন মই বহুত ভাল লাগে পূজা পাঠ কৰি ল'লোঁ চব গাইজ পুৰা পূজা পাঠ কৰি ল'লোঁ ইয়াত চানা ভিজাই থৈ দিছে কেইটামান মই লৈ যাম কেইটামান মায়ে লৈ যাব তাৰপিছত গাইজ এইটো কি কয় আজি আপোনাক আৰু আগত দেখাই থাকিম কোন কিমান মানুহ যাব কি যাব কেনেকৈ যাম গাইজ আৰু আগলৈ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব এয়া গাইজ দেখিছে আপোনালোকে দেখিব পাইছে নেগেৰা ফুল বৰতাল এখন বাছতে আমি যাম আমাৰ অৰুণাচলৰ খাৰচাং ৰাইজৰ লগতে এখন বাছতে আমাৰ লেটেকু পুখুৰী লখিমপুৰ নাৰায়ণপুৰলৈ ওলাইছোঁ বাছখন ইমান ধুনীয়া লাগিছে ৰাতিপুৱা চাবলৈ কাৰণে কিমান ধুনীয়া লাগিছে এয়া এখন নামঘৰতে আমি সেৱা লৈ ল'মগৈ চাওক আমি নামঘৰৰ পৰা সেৱা লৈ পিনে আহি পিনে আমাৰ ৰেডি এনাউন্সমেণ্ট কৰি আছে 40জন মান আই আৰু বাপসকল ওলাইছে এনেকৈ আমি শ্ৰীমন্ত শংকৰ গাই পিনে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু চাওকচোন কিমান ধুনীয়া লাগিছে ৰাতিপুৱা 3:30 আকৌ দেই বেছি ৰাতিপুৱা হোৱা নাই ৰাতিপুৱা একদম মৰ্ণিং কেয়াৰ কুকুৰাই ডাক দিছিলে আৰু এইটো আমাৰ কুকুৰো কুক বুলি কৈ পিনে তাৰপিছত ইমান ধুনীয়া লাগিছে মই মাজে মাজে বৰতালটো বজাই দিওঁ আপোনালোকে বেয়া নাপাব আকৌ দেই এনেই বজাইছোঁ আৰু আগত যিমান পাৰোঁ পাৰিলে বজাম এই শুনকচোন ইমান ধুনীয়াকৈ হৰিনাম গায় এই আংকুলজনে ৰাতিপুৱা এই হৰিনাম শুনিলে মনটো ইমান ধুনীয়া লাগে আৰু আংকুলজনৰ সুৰটো ইমান ধুনীয়া কি ক'ব আপোনালোকে চাওকচোন ইমান ধুনীয়াকৈ আমাৰ ইমান ধুনীয়াকৈ গায় হৰিনাম শুনি আমাৰ আই মাতৃসকল বাপজনসকল এনেকৈয়ে মাকুম আমি পালোহি আৰু মাকুম বাইপাছতে এনেকৈ আমি আমাৰ যাত্ৰা আৰম্ভ হৈ আছে ইমান এজন আংকুল আকৌ এই দুজন আংকুল আকৌ ইমান ধেমালি কৰি ৰাস্তাত আহিছে কি ক'ব ইমান ধুনীয়াকৈ হৰিনাম গাইছে চাওকচোন এনেকুৱা হৈ গ'ল মুখখন ইমান ৰাতিপুৱাই এয়া দেখিছে আমি 7:30 বগীবিল উঠি গৈছোঁ ইমান কুঁৱলী একো দেখি নাপায় প্ৰথমবাৰ ইমান ৰাতিপুৱা আমি দেখিছোঁ দেই ইমান ধুনীয়া লাগিছে বগীবিলখন ৰাতিপুৱা আমি এই কোলাজান পাৰ হৈ পিনে তেল ডিপু এটাতে ৰৈ পিনে চাহ আৰু পানী খাই পিনে অকণমান ৰেষ্ট লৈছোঁ ইমান ৰাতিপুৱাই উঠা আৰু
দুখ লাগিছে মানে মাও নাই এতিয়া লগত মাকো মেডিকেলত থৈ আহিলোঁ আমাৰ এনাই বেমাৰ বুলি ইয়াতে ৰখিছোঁ আংকুলৰ ভাইটি ঘৰতে চাহ তাহ কৰিছিলে খাই খাই গৰম সেইটো কাৰণে পিঠা নেগেৰা বজাইছে মই তাল বজাই আছোঁ এনেকৈ আগলৈ গৈ আছোঁ আমি ধেমাজি পাৰ হ'লোঁ আৰু বহুত দূৰ আছে আৰু চাই থাকোঁচোন কেনেকুৱা লাগে এইদিনাখন 38 ডিগ্ৰী চেলচিয়াছ আছিলে ইমান গৰম আৰু চেণ্ডেলযোৰ বাছতে থৈ দিলোঁ এই টাইলছ ৰাস্তাত খোজকাঢ়ি আহিছোঁ খালী ভৰিয়ে ইমান সেইটো আপোনালোকে মোৰ অসমীয়াটো নাহাঁহিব দেই মই অৰুণাচলতে সৰুৰ পৰা জন্ম হৈ থকা যে সেইকাৰণে মোৰ অসমীয়াটো মানে এনেকুৱা এয়া ভিতৰত সোমাই আহিছোঁ ইয়াতে আমাৰ ড্ৰেছ চেঞ্জ কৰিব দিছিলে আৰু চাহ তাহ দিছিলে ইমান ধুনীয়াকৈ আমাৰ ভগৱানৰ ফটো মাধৱদেৱ গুৰু ইমান ধুনীয়াকৈ ফটো দি থৈ দিছে ইমান ধুনীয়া লাগিছে ভিতৰতে চাওকচোন ইমান ধুনীয়া ধুনীয়া ফটো দি থৈ দিছে সোমাই কিবা এটা ভাল লাগি গৈছে এইবিলাক ফটো ইমান ধুনীয়াকৈ চাওক ইয়াতে আমাৰ চবেই ৰাইজসকল বহিছে আধা কাপোৰ চেঞ্জ কৰি আছে আধাই এয়া চবেই বহি পিনে অকল চাহ খাব দিছে পানী খাবলৈ দিছে এনেকৈ আহিছে চবেই আৰু ইমান ধুনীয়া লাগিছে নামঘৰখনত সোমাই পিনে মনটো ইমান ধুনীয়া খোলা খোলা ঠাণ্ডা ঠাণ্ডা লাগি গৈছে নহয় কি ক'ম আপোনালোকক প্ৰথমবাৰ কাৰণে আহিছোঁ ইমান ডাঙৰ নামঘৰ প্ৰথমবাৰ দেখিছোঁ ইমান ধুনীয়া ইমান চাফ চাফাইকৈ থৈছে ইয়াতে শৰাই আমাৰ লগত আই মাতৃসকলো চাকি বন্তি জ্বলাই আছে ময়ো জ্বলাম বাৰু অকণ চাই লওঁ আপোনালোকক দেখাই লওঁ কিনো দেখাব ইমান ধুনীয়া লাগিছে মোবাইলত যিমান দেখালেও চকুৰ পৰা চোৱাটো বহুত ধুনীয়া নহয় আপোনালোকে ইমান দেখাব পৰা নাই চাগে ইমান ধুনীয়া লগা নাই চাগে যিমান মোক লাগিছে একদম এনেকৈ বন্তি গছ জ্বলাম আৰু চবৰে মংগল হওক কুশল হওক এয়াই প্ৰাৰ্থনা কৰিছোঁ গুৰুজনাৰ আগত আৰু কিবা যদি ভুল ভ্ৰান্তি কৰিছোঁ আহি থকা সময়ত ধেমালিতে খোল তাল নেগেৰা ইয়াতে যদি বজাওঁতে যদি মই কিবা গল্টি কৰিছোঁ এইখিনি ক্ষমা কৰি দিয়ক এয়াই প্ৰাৰ্থনা আৰু আকৌ আমি এবাৰ আহিবলৈ কাৰণে শক্তি পাওঁ এনেকৈ এয়াই কামনা কৰোঁ কৃষ্ণ এনেকৈ তাত থকা ভকত বৈষ্ণৱ আগত আমাৰ খাৰচাঙৰ ৰাইজসকলে সেৱা ল'লে এয়া আমাৰ ৰাইজসকলে বহিব আৰু আমাৰ তাৰে ভকতসকলে বহিবলৈ দিছে আমাৰ
প্ৰসাদ বিতৰণ কৰিব বোলে। সেইটো কাৰণে আমাৰ গোটেই ৰাইজসকলে নিজৰ নিজৰ আসনত বহিছে আৰু এয়া চাওকচোন তাৰ ভকতকেইজন আমি গোটেই ৰাইজসকল বহি ল'লোঁ। এতিয়া প্ৰসাদ বিতৰণ কৰি আছে। এনেকৈ চাওকচোন গোটেই আই মাতৃসকলে এইখনেই মাধৱদেৱৰ জন্মস্থান হয়। ইয়াতে বোলে মাধৱদেৱৰ ভৰি খোজ আছে বোলে। দেখিতো নাপালোঁ বাৰু, সঁচা হয় নে মিছা হয় সেইটো গম নাপাওঁ। মই শুনা মতে আৰু বেলেগৰ কোৱা যেনেকৈ কৈছে সেইটোকে মই আপোনালোকক কৈছোঁ। মই আগাৰ সোধা হ'লে তেতিয়া মই আপোনালোকক ক'ব পাৰিলোঁ এদিন। মই পাহৰি গ'লোঁ মানে সেইটো সময়তে সুধিবৰ কাৰণে। তো আপোনালোকক মই ক্ষমা খুজিছোঁ। আপোনালোকে জানে যদি ক'বচোন বাৰু কমেণ্টত। এইটো কোৱাতে আমাৰ মাধৱদেৱে গা ধুইছিলে সৰু থাকোঁতেই। এই আই মাতৃজনীয়ে কৈছে ইমান চাফ চাফাই হৈ থৈছে। এই কুৱাটোৰ বোলে পানীটো খালে বোলে বহুত ভাল। সেইকাৰণে আই মাতৃজনক পানী খুজি পিয়াহ লাগি আছিলে, খাই দিলোঁ। বহুত চেঁচা দেই পানীটোৰ পৰা। ইমান দূৰৰ পৰা আহিছে আই মাতৃসকলেও, বহুত দূৰৰ পৰা আহিছে। এই ঘৰটোৰ ভিতৰতে এই দূৰৰ পৰা অহা মানুহৰ কাৰণে আহাৰ ৰেডি কৰে মানে। তো আমিও এতিয়া আমাৰ ৰাইজে খাব আৰু আমি আমাৰ অৰুণাচল খাৰচাঙৰ ৰাইজসকল গোটেইসকল এয়া আমি ঘূৰি আহি আছোঁ। বহুত ধুনীয়া লাগিলে, ইমান ভাল জেগাত গ'লোঁ। প্ৰথমবাৰৰ কাৰণে ইমান ধুনীয়াকৈ গ'লোঁ। আকৌ যাব পাম নে নাপাম সেইটোতো গম নাপাওঁ, লেকিন ইমান ধুনীয়া ৰাইজৰ লগত গৈ ভাল লাগিলে অকলে। ভিডিঅ'টো যোৱা দেৰি হৈছে বাৰু, দেৰি হ'ব, আপোনালোকে ক্ষমা কৰি দিব। মানে মায়ে ভিডিঅ'টো দি দিব কয়, মানে মোৰ এই অসমীয়া কথা কোৱা সেইটো কাৰণে মোক লাজ লাগে মানে। মই সেইকাৰণে ভিডিঅ' আপলোড নিদিওঁ বুলি ভাবি আছিলোঁ। লাষ্টে এতিয়া ভিডিঅ'টো আপলোড দিম, আপোনালোকে চাওক, মৰম দিব ভিডিঅ'টোত। থেংক ইউ, চাই থকচোন।